বহুত দিনৰ মূৰত আজি আমি আকৌ আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোহি এটা নতুন ভিডিঅ'ৰ সৈতে। সদায় মানে মই দিনটোৰ পাগলামিখিনি শেষ কৰি ৰাতি নিদ্ৰা দেৱীৰ কোলাত আশ্ৰয় লোৱাৰ সময়ত মাত্ৰ এটা কথাই চিন্তা কৰোঁ, হে ভগৱান, কাইলৈৰ দিনটো যাতে মোক ভালদৰে পাৰ কৰি দিবা। আৰু মই টোপনি যোৱাৰ পাছত যেতিয়া পিছদিনাখন ৰাতিপুৱা সাৰ পাওঁ আৰু চকু দুটা মেলি মই দেখোঁ এইবোৰ। শেষ মানে এইবোৰ কি মানে এই আপোনালোকে কি কৰি আছে হাত চাপৰি এটা দিয়ক, ভাল লাগিছে নহয় জানো? তুমি তোমাৰ মা দেউতা ককা আইতা সকলোকে একগোট কৰি বহাই লৈ সুধি আহা, যদি তেওঁলোক শুদ্ধ অসমীয়া হয় তেনেহলে তোমাক বুজাই দিব। জীৱনত কৰিবলগীয়া বহুত কিবা কিবি আছে, সেইসমূহ কৰা, কিন্তু আচলতে এনেকুৱা ধৰণৰ কামবোৰ কৰি নিজৰ জীৱনটো নিজেই শেষ কৰি নেপেলালে, এইটো আপুনি ভুল কৰিলে। গতিকে মোৰ ক'ব লগাখিনি ক'লোঁ। বাকী অসমবাসী ৰাইজে কি ক'ব বিচাৰে এখেতৰ ওপৰত আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত নিশ্চয় জনাই দিব। যদি সেই ভিডিঅ'টো চাই আপুনি জীৱনৰ অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। বাৰু তেনেহ'লে বন্ধু, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ।